নমস্কাৰ, মই লব কাকতীয়ে এই সুন্দৰ সন্ধিয়াটোত মোৰ ভিডিঅ'ৰ মাজলৈ আপোনাক আন্তৰিক স্বাগতম জনাইছোঁ। বৰ্তমান মই ভাঙাবৰুৱা গাঁৱত উপস্থিত আছোঁ। ভাঙাবৰুৱা গাঁৱত পোনপ্ৰথমবাৰৰ কাৰণে ৰঙালী বিহু উদযাপন কৰাৰ কাৰণে চেষ্টা কৰিছে। সেইকাৰণে আজি ৰঙালী বিহুৰ কাৰ্যালয়টো উদ্বোধন কৰাৰ কাৰণে উদ্বোধনী অনুষ্ঠান ৰাখিছে আৰু বৰ্তমান মই আছোঁ এই উদ্বোধনী অনুষ্ঠানত। আপোনালোকক উদ্বোধনী অনুষ্ঠানৰ মাজলৈ লৈ যাব বিচাৰিছোঁ। সভাপতি সম্পাদক প্ৰমুখ্যে প্ৰভাত চন্দ্ৰ ডেকাদেৱে উদ্বোধনী অনুষ্ঠান আৰম্ভ কৰিছে। এওঁ আমাৰ ভাঙাবৰুৱা গাঁৱৰ প্ৰভাত চন্দ্ৰ ডেকাদেৱ। মহিলা মাতৃসকল, কণ কণ মইনাসকল, আজি এই সন্ধিয়া ভিডিঅ'টো শেষলৈকে চাই থাকিব ল'ব কাকতীৰ সৈতে। বাপতি সাহোন ৰঙালী বিহুটি আমি আজিৰ যিটো যুগ, এই যুগৰ লগত খাপ খোৱাকৈ উদযাপন কৰিম, সেই সিদ্ধান্ত আগত ৰাখি আমাৰ ভাঙাবৰুৱাৰ এই মাজমজিয়াত প্ৰত্যেক অনুষ্ঠানৰ যুগোত্তৰ স্থাপনৰ কাৰণে কাৰ্যালয় দৰকাৰ। এই কাৰ্যালয় এটা আমাৰ উদীয়মান যুৱকখিনিয়ে নিৰ্মাণ কৰিছে। এই কাৰ্যালয়টো শুভ উদ্বোধনী কৰাৰ কাৰণে আপোনালোকে প্ৰায়খিনি চিনিয়ে পায়। আমাৰ BPF দলৰ মাজৰচুবা VCDCৰ সকলোৰে শ্ৰদ্ধাৰ চেয়াৰমেন বাবুল বড়ো ডাঙৰীয়াক আমি নিমন্ত্ৰণ জনাইছোঁ। তেখেত আমাৰ মাজত আহি উপস্থিত হৈছে। তেখেতৰ লগত আহিছে যুৱ BPF মাজৰচুবা সমিতি ইউথ চেলৰ প্ৰেছিডেণ্ট ৰতন বড়ো। এই দুয়োগৰাকীক আমি আমাৰ সুভাষিক আমাক এই বিহুৰ জড়িত যিখিনি যুৱক বা যিখিনি সন্মানীয় ব্যক্তি, এই সকলোখিনিক সুভাষিক দিবলৈ আৰু এই কাৰ্যালয়টি উদ্বোধন কৰিবলৈ দ্বাৰ উন্মোচন কৰাৰ কাৰণে আমি আমন্ত্ৰণ জনাইছোঁ। এয়া বাবুল বড়োদেৱ আৰু তাৰ লগত তেখেতৰ লগত আছে আমাৰ BPF মাজৰচুবা ইউথৰ প্ৰেছিডেণ্ট ৰতন বড়ো। দুয়োগৰাকীয়ে তেখেতক আমাৰ বাবুল বড়ো ডাঙৰীয়াক তেখেতক সহায় কৰিব। গতিকে এইখিনি এই মাংগলিক অনুষ্ঠুপীয়া এই অনুষ্ঠানটো কৰোঁতে আমি শংখ ঘণ্টা আমি বজাম। মাংগলিক অনুষ্ঠানৰ মাংগলিক ধ্বনি হ'ব আৰু আয়তীসকলক উৰুলি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। সেয়েহে প্ৰথমতে আমি চিনাকি কৰি দিছোঁ বাবুল বড়োদেৱ মাজৰচুবা VCDCৰ চেয়াৰমেন, আৰু তেখেতক এখন আমাৰ গামোচাৰে আদৰণি জনাইছে। বড়োদেৱক আমাৰ মহিলা আদৰণি জনালে যিখন উদযাপন সমিতি, এই মহিলা সমিতিৰ সভানেত্ৰী কাৰ্যকৰী সভানেত্ৰী, আৰু লগে লগে আমাৰ ইউথৰ সভাপতি ৰতন বড়ো ডাঙৰীয়াকো আদৰণি জনাইছে, এগৰাকী আমাৰ মহিলা মাতৃয়ে। ৰতন বড়োদেৱক আদৰণি জনালে। বাবুল বড়োদেৱে কাৰ্যালয়টি উদ্বোধন কৰাৰ কাৰণে আগবাঢ়িছে। বাবুল বড়োদেৱে কাৰ্যালয়টি উদ্বোধন কৰিলে। আপোনালোকে ভিডিঅ'টোৰ
জৰিয়তে চাই আছে। আজিৰ অনুষ্ঠানত বাবুল বড়োদেৱ লগতে হিমাংশু শৰ্মাদেৱ লগতে ৰতন বড়োদেৱ উপস্থিত থাকি আমাক নথৈ আনন্দিত কৰিছে। আজিৰ এই অনুষ্ঠানত তেখেতসকল উপস্থিত থকাৰ কাৰণে আমি তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ। মাজুচুবা VCDCৰ মাননীয় চেয়াৰমেন বাবুল বড়োদেৱক আমাৰ এই বিহুববীয়া ৰাইজক উদ্দেশ্যি দুআষাৰ ক'বৰ কাৰণে অনুৰোধ জনাইছোঁ। ভিডিঅ'টোৰ পৰা ল'ব কাকতি বিদায় লৈছোঁ। নমস্কাৰ।